হেল্ল' এভৰিৱান, কি খবৰ? মই আছোঁ বৰ্তমান কোহিমাত আৰু আহিছিলোঁ জুকো ভেলী ট্ৰেকিং আৰু এক্সপ্ল'ৰ কৰিবলৈ মোৰ কাজিন আৰু মোৰ ভাইটিৰ লগত। এইকেইটা কাজিনকেইটা আৰু মোৰ ভাইটিৰ লগত আহিছিলোঁ আৰু কালি আমি থাকিলোঁ ইয়াতে এখন হোটেলত। কোহিমালৈকে কালি আমি আহিলোঁ। এটা ব্লগ অলৰেডি মই আপলোড কৰিছোঁ, এখন আছিলে হোটেল গেলেক্সি, এই বাজেট হোটেল আৰু। চ' এইখনতে আমি থাকিলোঁ আৰু এতিয়া আমি যাব লাগিব জাখামা নামৰ এটা ঠাইলৈ আৰু কিবাকিবি বস্তু দুটামান আমি ল'বলগীয়া আছে। এতিয়া তাত গৈ পিনি খাবলৈ ফ্ৰেছ বস্তু, ফ্ৰুট চুটছ কিবাকিবি আমি তাৰ পৰা লৈ অহা নাই, বেয়া হৈ যাবৰ কাৰণে। আৰু আমাৰ ইয়াত চালু ভাই আহি গ'ল, কালি চালু ভাইৰ লগতে আহিছিলোঁ আমি। এতিয়া আৰম্ভ কৰোঁ আৰু জাৰ্ণি। ইয়াৰ পৰা জাখামালৈ 45 মিনিটছ কিমান লাগে চালু ভাই? মেক্সিমাম 1 hour to লাগে। অ'কে, মেক্সিমাম 1 hour লাগিব বুলি কৈছে জাখামালৈকে, য'ৰ পৰা ট্ৰেইলটো ষ্টাৰ্ট হ'ব তালৈকে। আৰু বতৰটো মানে অলপমান একেবাৰে ভাল বতৰ বুলি ক'ব নোৱাৰি। এইবিলাক পানী টোপাল দেখিছে চাগে গাড়ী গ্লাছত। ৰাতিটো বিৰাট ডাঙৰ ধুমুহা, মানে ৰাতি একদম হিলাই দিছে, ঘৰ ভাঙি দিওঁ যেন কৰি দিছে। ত' ভাবিছিলোঁ কি হয় ঠিক নাই বুলি, কিন্তু ইয়াত ৰাতিৰ পৰিস্থিতি আৰু ৰাতিপুৱাৰ পৰিস্থিতি বতৰৰ কমপ্লিটলি বেলেগ, ট'টেলি চেঞ্জ হৈ যায়। এতিয়া চাওঁ কি হয়, হপিং ফৰ দ্য বেষ্ট। বৰষুণ কিন্তু দিব অলপ। ঐ কি হ'ব? একো নাই। কাৰেণ্ট নাই বুলি কৈছে, কাৰণে ইয়াতে চিয়াৰ্ছ। চ' আজি ব্ৰেকফাষ্ট লাঞ্চ চব এয়া ফ্ৰাইড ৰাইচেই হ'ল, চিকেন ফ্ৰাইড ৰাইচে আমাৰ লাঞ্চো হ'ল, ব্ৰেকফাষ্টো হ'ল। ৰাস্তাতটো খোৱা নহয় আৰু ড্ৰিংক চিংকছ বেলেগ কিবা কিবি বস্তুৱে খোৱা হ'ব। যিখন ৰেষ্টুৰেণ্টত বিচাৰিছিলোঁ সেইখনতো নাপালোঁ, তাৰ কাষৰে এখনত আছিলে। কালিৰ পৰা আমাৰ এনেকুৱাই হৈ আছিলে, প্ৰথম যিখন হোটেলত গ'লোঁ সেইখনত পানী ছাপ্লাই নাই কাৰণে আমি আকৌ নেক্সটখন হোটেলত গ'লোঁ, ছেকেণ্ডখনত যাবলগীয়া হ'ল, কাষৰখনত। আজিও তেনেকুৱাই, প্ৰথমখনত খাবলৈ নাপালোঁ, কাষৰখনত পাইছোঁ। জোচেই নাইচোন গাঁও। চ' rbinfotube মানে ব্লগটো এতিয়া মই বনাই আছোঁ আৰু চবে পূৰা ৰেইনকোট পিন্ধি পেলাই ৰেডি হৈ আছে, কিয়নো বৰষুণ দি আছে বাহিৰত। এতিয়া সময়টো পূৰা আমাৰ 9:13 হৈছে আৰু আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈছে 9:13ত। এডাল লাঠি পাইছ? এনেকুৱা ইয়াতে লাঠি লৈ যাব লাগিব। ইয়াতে ট্ৰেকিং শ্বুটো বহুত ইম্পৰ্টেণ্ট, অকণমান মানে গ্ৰিপি শ্বু আৰু ৰেইনকোট। বৰষুণ দি থাকক নাথাকক, জুকো ভেলীলৈ আহিলে বৰষুণটো দিয়াৰ চান্স থাকেই। চ' ৰেইনকোটটো ল'বই লাগে প্ৰথমতে। অলমষ্ট এঘণ্টা খোজকাঢ়ি এইটো বস্তু পাইছোঁহি আৰু। এইটোক আপোনালোকে মানে বেছ কেম্প বুলি ক'ব পাৰে। এভাৰেষ্টত যেনেকৈ বেছ কেম্প থাকে, সেইটো জুকো ভেলী বেছ কেম্প। আৰু ইয়াতে ৱে টু জুকো লিখা আছে আৰু ইয়াত লিখা আছে 8,300 ফুটষ্টেপছ টু জুকো। ইটছ অনলি 10:35। ডেৰ ঘণ্টা হোৱাই নাই, বাট আমাৰ হালত এতিয়াই খাৰাপ হৈ গৈছে কাৰণ আমি বস্তু লোড বহুত বেছি হৈ গৈছে। মোৰতো পিঠিত অকলে 12 বেছি হ'ব, এইটো গোটেইখিনি লগ লগাই 15 কেজিমান হ'ব চাগে। লোড বেছি অনাটো ইয়াত বহুত ডেঞ্জাৰ। চব এনেকুৱা অৱস্থা হৈ গৈছে এইখিনি আহি। ডেৰ ঘণ্টা হোৱাই নাই। মনত জোৰ এটা ল'ব লাগিব, এতিয়া যাব লাগিব, গম পালি নাই? ৰেইনকোট পিন্ধি খোজকাঢ়িবলগীয়া হোৱাৰ কাৰণে অকণমান হেৰি হৈছে, মানে টানি মেলি ধৰিছে ন অকণমান। কিমান পাৰ্চেণ্টমান আহিছোঁ? 1% মান খোজ কাঢ়িছোঁ। এইবিলাক ঝুম খেতি ৰাস্তা শেষ। সেই যিখিনিত জুকো ভেলীলৈ 8,200 ষ্টেপছ আছে বুলি লিখা আছিলে, সেইখিনিত মানে সেইখিনিলৈকে চুমু আহি যায়। কিন্তু তাৰ পিছৰখিনি এতিয়া মানে মেইন আমাৰ পূৰা ৱাকিং জ'নত আমি আহি আছোঁ। কিমান ষ্টিফ ছাইডতে এইকণে জেগা, এইখিনি একদম লুংলুঙীয়া ৰাস্তা। হা আচ্ছা, আমি সেই আগফালে যিটো ডাৱৰ লাগি আছে সেই পিকটো পাৰ হৈ যাব লাগিব। ভাবি চাওক। এতিয়া যিখিনি পাইছোঁ একদম ইয়াতে এইবিলাক কুঁৱলী নিচিনা, ধৰিব নোৱাৰিব চাগে কেমেৰাত। ডাৱৰৰ মাজতে সোমাই আছোঁ নে কুঁৱলীৰ মাজত সোমাই আছোঁ ধৰিব পৰা নাই। আমি চাগে একেবাৰে তলৰ পৰা যিকেইটা একদম ওখ পাহাৰ যেন লাগিছিলে তেনেকুৱা এটামান বগাই শেষ কৰি দিলোঁ এতিয়া। অলমষ্ট ডেৰ ঘণ্টা আৰু আমি 1900 ষ্টেপছ মানে কমপ্লিট কৰিছোঁ। মুখৰ কথা লেবালে থেপা হৈ গৈছে আৰু। এতিয়া 6,300 ফুটছ আৰু বাকী আছে।
এইবিলাক মাজে মাজে এনেকুৱা য'ত আছে তাতে কিছুমান জিৰণি চৰা নিচিনা বনোৱা থাকে এটা দুটা। এইফালে ভিতৰত বিচনাও আছে আনকি, কিন্তু কোন ইয়াত শুৱে কোন থাকিব নাজানো। বাট যদি বহুত বেছি ভাগৰ লাগে হাবিৰ মাজত পৰি থকাতকৈ ইয়াত কেম্পিং চেম্পিং কৰি থাকিব পাৰে আৰু কোনোবাই ইচ্ছা কৰিলে। ইয়াতে জুই জ্বলাই কোনোবাই খাইছেও। এইবাৰ যাব লাগিব তললৈ এনেকৈ। মোৰ লাখুটিডাল মই ভুলতে এৰি দিলোঁ শ্বট এটা ল'ব লওঁতে। এতিয়া এনেকুৱা লাখুটি ইয়াত পোৱাটো বহুত দিগদাৰ, তলৰ পৰা লৈ আহিব লাগে। এতিয়া মই গোটেই ৰাস্তাটো কেনেকৈ যাওঁ চিন্তাই হৈছে। সেয়া সেইফালে পোনে পোনে যিটো পিক দেখিছে এইফালে ডাৱৰৰ মাজত, সিমান পাবগৈ লাগিব। তাৰ বেক চাইডেহে আছে আচল ভেলীখন। ৰাইজ কেনেকুৱা এতিয়ালৈকে? বঢ়িয়া বঢ়িয়া। প্ৰথমতে অলপ ভাগৰ লগা নিচিনা লাগে, বাট পিছৰখিনি যাবই লাগিব নিচিনা যেতিয়া লাগি যায় জ'চটো, ইটছ অ'কে আৰু গৈ থাকিব লাগিব। এতিয়া ৰাস্তাটো চাই লওক এবাৰ এইফালে। ৱাও, ইয়াতে বহুত ধুনীয়া ধুনীয়া কিছুমান মটিভেশ্যনেল কোটছ লিখা আছে। ইয়াত লিখা আছে দ্য গোল ইজ টু ডাই উইথ মেমৰিজ নট ড্ৰিমছ। এনেকৈ য'তে য'তে ভাগৰ লাগে তাতে ইয়াত ধুনীয়াকৈ ভাগৰটো মৰিব পৰাকৈ ধুনীয়াকৈ ডাইলগ এটা লিখি থোৱা আছে। অতব্য অৰণ্য, তাকো অচিনাকি। আমি 5টা কাজিন। Better to see something once than to hear about it 1000 times. টাইমটো হৈ গ'ল 11:48। আমি ভাবিলোঁ আৰু এটা ব্ৰেক লৈ লওঁ। বহুত বেছি ভাগৰ বহুত বেছি লাগিছে, মানে একদম আমাৰ ৰিয়েল মেন ভাৰ্চেছ ৱাইল্ড হৈ থকা নিচিনা হৈছে এতিয়া। আৰু বেলেগ গ্ৰুপ আমি এতিয়ালৈকে লগো পোৱা নাই। ৰাস্তাত লগ পাম অভিয়াছলি, গেপত যায় ন মানুহবিলাক। অঁ, ঘূৰি অহা মানুহ বহুত জাবৰ পেলাইছে ইয়াতো মানুহবিলাকে বহা জেগাত, জঘন্য মানুহ। ৰাজা কেনেকুৱা লাগিছে? ৰাজা কেনেকুৱা লাগিছে? বঢ়িয়া। ইয়াত আমি এতিয়া খাম এইটো পিনাট চিকি। এতিয়া মানে সেই যিবিলাক আমি ষ্টেপছ পাইছিলোঁ আগতে, তেনেকুৱা ধৰণৰ ধুনীয়াকৈ বনাই থোৱা ইয়াত ষ্টেপছ নাই আৰু ডিচিপ্লিনেৰী। ইয়াত এনেকৈ শিল বগাই যাব লাগিব সেইটো ৰাস্তা যাবৰ কাৰণে। আৰু অলৰেডি আমি প্ৰায় আই থিংক 50%ৰ ওচৰা ওচৰি আহি গৈছোঁ, কিন্তু 50% এতিয়াও হোৱা নাই। 3 hours হৈছে আমাৰ। 9:13 ষ্টাৰ্ট কৰিছিলোঁ, 9:15 বুলিও যদি ধৰি লওঁ, এতিয়া 12:20 হৈছে। 3 ঘণ্টাত আমি অলমষ্ট 50% বুলি ভাবিছোঁহে। অৱশ্যে এতিয়ালৈকে ষ্টেপছ লিখি থোৱা জেগা পোৱাই নাই। ওপৰৰ পৰা চালে কেনেকুৱা লাগে এবাৰ চাই লওক ইয়াৰ পৰা। সেয়া ইমান দিন প্লেন জেগাটো ইমান খোজকাঢ়ি পোৱা নাই বহুত দিন ধৰি, যিমান ইয়াত কাঢ়ি আছোঁ এতিয়া। কেনেকুৱা লাগিছে খেজুৰটো খাই এতিয়া? 12:45 হ'ল টাইমটো, আৰু আমি অলমষ্ট তাৰমানে 3.5 ঘণ্টা আহিলোঁ। আৰু 3.5 ঘণ্টা আহি আকৌ এইটো এটা ৰেষ্ট হাউচ এটা পাইছোঁ। এনেকুৱা ৰেষ্ট হাউচ বহুত দূৰৰ মূৰে মূৰে থাকে। আৰু এই ৰেষ্ট হাউচটোৰ ওচৰত ইয়াত লিখা আছে যে আমি জাখামাৰ পৰা 5410 ফুট ষ্টেপছ আহিলোঁ। তাত 8300 নে ছামথিং লিখা আছিলে, মানে মাথাই কাম নকৰা হৈ গৈছে এতিয়া, পাহৰি গৈছোঁ 8200 আছিলে নে 300 আছিলে। বাট আমি ইমান ষ্টেপছ আহিলোঁ, তাৰমানে 5410 ষ্টেপছ, আৰু অলমষ্ট 3000 ষ্টেপছ আমাৰ বাকী আছে এইখিনিৰ পৰা। এতিয়া জুই জ্বলাইছোঁ, অকণমান হাত চাতবিলাক গৰম কৰি ল'ব লাগিব, নহ'লে মানে উপায় নাইকিয়া হৈ গৈছে। বহুত মানে কঁপনি উঠি গৈছে, কাৰণ কণ্টিনিউৱাছলি বৰষুণ দি আছে। ট্ৰেকটো ষ্টাৰ্ট কৰাৰ পৰা ফাৰ্ষ্ট টাইম এইফালে কেইজনৰ ফ্ৰেণ্ড পাইছোঁ। এইকেইজন মেঘালয়, সেয়া অৰুণাচলৰ। প্ৰথম পাইছোঁ, মানে ওপৰৰ পৰা উঠি আহি থকাৰ পৰা এতিয়ালৈকে পোৱাই নাছিলোঁ। এতিয়া ইয়াতে আহি পাইছোঁ প্ৰথম মানুহ লগ, কাকো নাপাম বুলি ভাবিছিলোঁ। এতিয়া আকৌ আমি অলপ দেৰি ৰেষ্ট ল'লোঁ, আৰু প্ৰায় 15 মিনিটছমান হৈ গ'ল, 15-20 মিনিটছ। চ' আকৌ এতিয়া গৈ থাকোঁ ওপৰলৈ। এতিয়া খালি বহুত বেছি ষ্টিফ হ'ব বুলি কৈছে, এইফালে দেখাইছে সিহঁতি বহুত বেছি ষ্টিফ হ'ব এতিয়া খালি এইখিনি অকল আপ। এতিয়া এইটো আমাৰ ৰাস্তা। লুক এট দিছ। এইটো ৰাস্তা এতিয়া এইটো ৰাস্তাত নপৰে আৰু
কোনো মেন মেড বস্তু ইয়াত নাই কমপ্লিটলি নেচাৰ সব অলমোষ্ট একদম লেবেজান হৈ গৈছে ইয়াত এটাই ট্ৰিক্স মানে পালোগে গাইডবিলাকে এনেকৈ কয় ইয়াত আহিলে আমিতো গাইড লোৱা নাই বাৰু বাকী গাইডবিলাকে পালোহি অলপ আছে বুলি কৈ থাকে ইয়াত কি ষ্টিফ হয় এইসোপা পাথৰৰ পৰা মাজেদি আহিছোঁ মই ভাবিছিলোঁ ঘাঁহনিৰ মাজে মাজে আহিব লাগে বুলি যদিও ওখ হয় বাট বহুত হিল আছে বহুত হিল একদম কিবা সপোনত থকা নিচিনা ফিল হৈছে মানে জেগাখিনি আমি খোজকাঢ়োঁতে এইফালে বেগৰ ভাৰৰ কথা ভাবোঁতে মানে বিউটিবিলাক মাজতে এনজয় কৰিবলৈ পাহৰিয়ে যাওঁ আকৌ মাজে মাজে যেতিয়া ৰওঁ তেতিয়া ফিল হয় মানে চাওক কি ধুনীয়া ক'ত আছোহি মানে ক'ত আছোহি ৱাও ভাষা হেৰাই গৈছে মানে ভাষা কি মুখৰ মাতেই হেৰাই গৈছে সেইখিনিলৈকে আহি পাম লাগি আছে পামগৈ আৰু বেছি নাই অলমষ্ট আৰু চাগে 1-1.5 কিলোমিটাৰমানৰ ট্ৰেকিং আছে কিমান হ'ল এতিয়ালৈকে 8.95 কিলোমিটাৰ ট্ৰেকিং 8.95 কিলোমিটাৰ আমি ওপৰলৈ বগাই আছোঁ পাহাৰ 8.9 কিলোমিটাৰ বাদ দিয়ক 2 কিলোমিটাৰ কিমান দিন খোজকাঢ়ি পোৱা নাই ভগৱান জানে এইটো এই অৱস্থা কিন্তু মজা এটা আছে ন ইয়াত আছে নাই ভাগৰ লাগে বাট মজাও লাগি আহি আছে কিন্তু এটা বেলেগ ধৰণৰ মজা এইটো এক্সাইটমেণ্টৰ কাৰণেতো আহিছোঁ ন দিছ ইজ দ্য লাষ্ট ষ্টিফ এইখিনি মানে একদম এই ষ্টিফটো পাৰ হৈ পিনি এই যিটো পিকটো পাৰ হ'ব লাগিব তাৰপিছতে ভেলীখন আছে আৰু ইমান বেছি হাৱা ইয়াত ঠাণ্ডা লাগিছে আমাৰ সেইকাৰণে আমি এতিয়া এইবিলাক অকণমান ৱাৰ্ম ক্লথছ পিন্ধি ল'বলগীয়া হৈছে আকৌ ওপৰতো ৰেইনকোটটো আছেই বতৰটো এতিয়াও অলপ ডাৱৰীয়া হৈ আছে কি দেখুৱাই এতিয়া ভগৱানে জানে আৰু কিন্তু ইটছ অছম আল্টিমেটলি লাষ্টত শব্দ এইটোৱে ওলাই ন ইটছ অছম পূৰা ঢলি গৈছে চব লাষ্ট এয়া এইটো পিকটোলৈ যাব লাগিব আমি এতিয়া আকৌ সেইটো বেগ ল'ব লাগিব চাগে মোৰ ৰেইনকোটটো দেখাই দিয়া নাই অৱস্থাটো চাওক মোৰ ৰেইনকোট চাওক এয়া কি ফাটিছে সেই ক'ত লাগিলে কি কথা একো বুজি নাপালোঁ এইফালে ফাটিলে যদি কাইলৈ বৰষুণ দিয়ে বা আজি ফুৰিব সময়ত যদি বৰষুণ দিয়ে মানে মই আউট আৰু এইফালে ছাতি লৈ ফুৰিব লাগিব এই বতাহৰ মাজত লাষ্ট একদম পিকটো হয় সঁচাকৈ এয়া এইটো পাৰ হৈ ভেলীটো ইটোৰ পাৰে ইমান বেছি বতাহ আছে চ' ইটোৰ পাৰে চাগে মোৰ চাউণ্ডটোৱে শুনা নাপাব মানে মাইক নলগোৱাকৈ আকৌ এতিয়া বেগ খুলি মাইক লগোৱাটো বহুত ডাঙৰ কথা ইয়াত আচলতে ব্লগিঙো কৰিম এডভেঞ্চাৰো কৰিম তেনেকৈ ভাবিলে ইয়াত বেগ কঢ়িয়াবলৈ বেলেগ মানুহ লৈ আহিব লাগিব ইয়াত বেগো কঢ়িয়াম খোজো কাঢ়িব লাগিবই বাৰু বেলেগ উপায় নাই বাট ব্লগিঙো কৰিম একদম পূৰা চিনেমেটিক শ্বটছ লৈ সেইটো মানে অলমষ্ট অসম্ভৱ আইঐ Zakhama. It means we have reached Dzukou Valley. এক্সাইটমেণ্টটো এই কেমেৰাটো আহি দেখাই দে তেতিয়া গম পাই যাব why it is ডাইৰেক্ট মোৰ লগতে চাই লওক আৰু দেই Another one. wow very seriously oh my god wow what is it Hare. shit man hit me shit man wow just look
ৱাও কি ভিউ ৰে পাহাৰ বগাই বগাই আহি জাষ্ট এইটো পাৰ পাই যোৱাৰ লগে লগে ৱাও মানে চিৰিয়াছলি এনেকুৱা এটা মটিভেশ্যন আহি গৈছে ন লাগিছে যে লাইফত যিকোনো কামেই কৰিব পাৰিম মানে ৱাও নাজাৰা ইটছ নাজাৰা অল এবাউট নাজাৰা ইট ৱৰ্থ এভৰি পেনি না আৰু ইয়াত যিমানবিলাক আপোনালোকে দেখিছে ঘাঁহৰ নিচিনা এইবিলাক ঘাঁহ নহয় চব বাঁহ হয় চব বাঁহ গোটেই ভেলীটো এইবিলাক বাঁহ হয় সম্পূৰ্ণ ভেলীটো বাঁহৰ মানে বাঁহবিলাক ওখ হ'ব নোৱাৰে বিকজ বতাহটো গম পাইছে নে দেখিছে বতাহৰ সুৰসুৰণি গম পাইছে আপোনালোকে সেইটোৱে আৰু এতিয়া পটাপট গৈ কেম্প চাইট পাই লওঁ সেইফালে গছ কিছুমান যে দেখিছে তাৰ ওচৰতে কেম্প চাইটটো তথাপিতো এইফালে ঘূৰি যাব লাগিব তালৈকে যাবলৈ আমাৰ এঘণ্টা লাগিব অলৰেডি আমাৰ 7 আৱাৰ্ছ ট্ৰেক হৈ গৈছে পূৰা 7 আৱাৰ্ছ এতিয়া অকণমান ডাৱৰ আঁতৰিছে আপোনালোকক দেখাই দিছোঁ বেলেগ সেইয়া এইবিলাক জেগাত আমি কাইলৈ কৰিম আৰু আজি এতিয়া প্ৰথমতে গৈ আমি কেম্প কেনেকৈ পাই লওঁ সেইটো চিন্তা কৰিছোঁ কেম্পটো গৈ পাই লওঁ কাৰণ ভাগৰ বহুত লাগিছে ইমাজিন কৰক ৰাস্তাবিলাকতো আপোনালোকে দেখিছেই চ' 7 আৱাৰ্ছ অলৰেডি ট্ৰেক কৰিলোঁ আৰু সেয়া 1 আৱাৰ্ছ ট্ৰেক 8 আৱাৰ্ছ ট্ৰেক কমটি কথা নহয় ইয়ালৈ সঁচাকৈ বহুত ভাবি চিন্তিহে আহিব লাগে এনেই চখ লাগিলে গুচি অহা জেগা এইটো একদমেই নহয় ভিউ চাওক এই মুখে চুখে লাগিছে ৰে এয়া আমাৰ কেম্প চাইট এয়া ভেলি কেম্পটো জুম কৰি দেখালে চব এক্সপ্ল'ৰ কৰিম কাইলৈ চব এক্সপ্ল'ৰ কৰিম আজি খালি ৰেষ্ট ল'ব লাগিব বহুত বেছি কেম্প চাইট ফাইনেলি উই ৰিচড এইখনেই চাগে গেট কেম্প চাইট একদম পূৰা কেম্প চাইট পাই গ'লোহি আহি বহুত বেছি খালি ইয়াত বতাহ আৰু অকণমান আগলৈ গ'লে মোৰ মাত চাত শুনাই নাপাব চাগে ইয়াৰ ওপৰতো এইটো কেনেকৈ যে বনাইছে আহি পিনি বুলিবলগীয়া কথা এইটোৱে হ'ল কেম্প চাইটটো এয়া ইয়াতে এইবিলাক কেণ্টিন চেণ্টিনো আছে চব গম পাই থাকিব লাগে এতিয়া লাহেকৈ আমাৰ টেণ্ট একদম ৰেডি হৈ গ'ল 2টা টেণ্ট ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ 5টা মানুহ যেনে তেনে এডজাষ্ট কৰিব লাগিব আৰু 2টা টেণ্টৰ ভিতৰতে আগতে যেনেকৈ কৰিছিলোঁ এতিয়া সময়টো বাজিছে 7:30 কিন্তু ইয়াত এনেকুৱা ফিল হৈছে যেন 11-12টামান বাজিলে মানে কি হয় ইয়াতে আগতে চ'লাৰৰ ব্যৱস্থা আগতে নহয় এতিয়াও আছে চ'লাৰ ব্যৱস্থা চ'লাৰ লাইট বাট এইকেইদিন মানে ইয়াত কি হৈছে একেৰাহে বৰষুণে দি আছে একদম ৰেইনি ৱেডাৰ চ' সেইটো কাৰণে কি হৈছে লাইটবিলাক জ্বলি থকা নাই একদম আন্ধাৰ মুন্ধাৰ কুকুট মুকুট সেইকাৰণে সোনকালে খুৱাই দিয়া ব্যৱস্থাটো কৰিছে ইয়াত যিমান গেষ্ট আছে আমিও খাই ল'লোঁ ভাত আৰু এতিয়া যেতিয়া আমি ভাবিছোঁ কেনেকৈ আহিলোঁ গোটেই ৰাস্তাটো ভাবিলে একদম ইমাজিন কৰিলে মানে একদম সপোনৰ নিচিনা লাগিছে বিশ্বাসেই নহয় মানে এনেকুৱা জংঘলৰ মাজেদি এনেকৈ ভাবাও নাছিলোঁ আৰু সেইটো বুজাবলৈ ভাষা নাই বাকী কাইলৈ আমি ইয়াৰ ভেলীটো এক্সপ্ল'ৰ কৰিম বহুত ধুনীয়া হয় আজিতো দেখিলেই এইটো ভ্লগত অলপ কাইলৈ বেছি ভালকৈ আমি চাবলৈ যত্ন কৰিম গোটেই দিনটো ভেলী এক্সপ্ল'ৰৰ নামতে আমি ৰাখিছোঁ আৰু বাকী কাইলৈ ৰাতিটোও থাকিম গতিকে আৰু ভ্লগ আহি আছে ভ্লগবিলাক চাব এইটো ভ্লগ যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক বহুত কষ্ট কৰি ভ্লগবিলাক বনাই আছোঁ আৰু ধুনীয়া ধুনীয়া ভ্লগ দেখিবলৈ পাই থাকিব যেতিয়া আপোনালোকে ছাপোৰ্ট কৰি থাকে গতিকে নতুন এটা ভ্লগত লগ পোৱালৈকে হাঁহি থাকক জীৱনটো উপভোগ কৰি থাকক টাটা